হেল্ল' গাইজ নমস্কাৰ। আৰু আজি মই বনাব লৈছিলোঁ কলপচলাৰ লগত মুৰ্গী মাংস। আৰু এয়া গোটেইখিনি মই তেলত দি লৈছোঁ। পিঁয়াজ আগ ধুই ভাজি লৈছোঁ। পিঁয়াজ আৰু ভাজি লোৱাৰ পিছত আদা নহৰু গোটেইখিনি মছলা মই একেলগে দি ল'লোঁ। আৰু এয়া মাংস ভাজিলোঁ। মাংস অলপ ভাজাৰ পিছত আলু দিলোঁ। আলু মাংস আধা সিজা তাৰপিছত মই এয়া কলপচলাখিনি দিম এতিয়া। কলপচলাখিনি দি ধুনীয়াকৈ ভাজি ল'ম। সেইখিনিও ধুনীয়াকৈ সিজাম ধুনীয়াকৈ। আৰু এবাৰ মই ফাৰ্ষ্ট টাইম বনাইছোঁ, খাই কিন্তু বহুতেই ভাল লাগিছিলে দেই। যদি আপোনালোকে খোৱা নাই এদিন খাই চাবচোন। আৰু এয়া ধুনীয়াকৈ মই এতিয়া ভাজিম গোটেইখিনি সিজি যোৱালৈকে। আৰু এয়া ধুনীয়াকৈ সিজি যোৱাত মই পানী দি ল'লোঁ। তাৰপিছত পানী দি অলপ উতলাই আমাৰ এয়া খাবলৈ ৰেডি হৈ গ'ল। আৰু এয়া অলপ লাষ্টত মই অলপ কষ্টুৰি মেথি অলপ দি দিছোঁ।